Hello guys, পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ মই বিজয়লক্ষ্মী আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰা প্লিজ গৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'ছখিনি লাইক কৰি দিব তো আজি হৈছে কাতি বিহু আৰু সকলোকে কাতি বিহু মই শুভেচ্ছা জনালোঁ তো আজি সবে নিজৰ নিজৰ ঘৰত কাতি বিহু পালন কৰিছে আমিও সৰু সুৰাকৈ কাতি বিহু পালন কৰিছোঁ ভাবিলোঁ কিয়নো আপোনালোকৰ লগত মই মোৰ আজিৰ দিনটো শ্বেয়াৰ কৰোঁ তো বলক আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু এতিয়া বাজিছে ৰাতিপুৱা 9টা তো মই গা চা ধুই মেলি একেবাৰে ৰেডি হৈ ল'লোঁ বিহুৰ কাৰণে তো এতিয়া মই যাম জলপান খাবলৈ তো বিহুত যদি আমি জলপান নাখাওঁ বিহু নালাগে আৰু সবেই চাগে নিজৰ নিজৰ ঘৰত জলপান খাইছেই তেতিয়াহ'লে বলক আজি আমাৰ ব্লগটো ষ্টাৰ্ট কৰোঁ তো এয়া আমাৰ জলপান তো মই জলপানটো খাই লগ পাইছোঁ আপোনালোকক অলপ দেৰিকৈ তো জলপান খাই মেলি হৈ গৈছিলে তাৰপিছত মই অলপ কাম চাম কৰি ল'লোঁ তেতিয়া মই আপোনালোকক দেখাব তাৰপিছত ভিডিঅ' নবনালোঁ আৰু জলপান খোৱা অকণমান ভিডিঅ' বনাইছিলোঁ আমি তেনেকৈ কাতি বিহু পালন কৰিছোঁ তো এতিয়া বাজিছে 12টা আৰু এতিয়া মই যাম লাঞ্চ প্ৰিপেয়াৰ কৰিবলৈ আৰু আজি বনাম মই ফুলকবিৰ সৈতে মাছৰ তৰকাৰী তো মই ভাবিলোঁ কিয়নো আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰোঁ তেতিয়াহ'লে বলক হেল্ল' গাইজ গুড ইভিনিং তো এতিয়া সন্ধিয়া হৈ গৈছে চাকি দিব হৈছে তুলসীৰ তলত তো এতিয়া মই যাম চাকি দিবলৈ মই ভাবিলোঁ কিয়নো আপোনালোককো দেখাওঁ তেতিয়াহ'লে বলক তো এয়া আমাৰ তুলসী তুলি মই চাকি জ্বলাই হৈ গ'ল মই ভাবিলোঁ আপোনালোককো দেখাই দিওঁ অকণমান Hey guys, তো কালি আমি কাতি বিহু এনেকৈ পালন কৰিলোঁ আশা কৰিছোঁ আপোনালোকেও চাগে এনেকৈ পালন কৰিছে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে এটা প্লিজ থামছ আপ দি দিব আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু আপোনালোকক লগ পাই আছোঁ মই মোৰ নেক্সট ব্লগত তেতিয়ালৈকে বাই বাই